गसाइगावनि बरगोबा संकस दैयाव सासेनि गोथै देहा बोखांदों। 12 थारिखनिफ्रायनो गोमानानै दङमोन थैनाय सुबुङा। हाग्रायाव बन दाननो थांनायाव गोमानानै थाबोदोंमोन शौकत आली शेख मुंनि सुबुङा। थैनाय मानसिया जारागुरि PGRनि शौकत आली शेख होननानै सिनायथि मोननाय जादों। संकस दैमा बारनाय समाव दैयाव गोदोनानै थैदों होननानै सन्देह खालामनाय जादों। दिनै बेलासि समाव बरगोफा गामिनि साखाथियाव थानाय संकस दैयाव बोखांदों गोथै देहाखौ। साबकाता पुलिसा जायगायाव थाङो आरो गोथै देहाखौ पस्टमर्टम खालामनो थाखाय क'क्राझाराव दैथायहरो। আমার 1 নং জারাগুৰি PGR গাঁৱৰ পৰা 7জন ল'ৰাই গৈছিল কিবা খৰি আনিবলৈ। এইটো 7 নম্বৰ বুলি কয় আৰু কেতিয়া গৈছিল? এই 12 তাৰিখত গৈছিল। তাতে গৈ কিবা এটা ভয়তে এই সংকোচ নদীত মানে জাপ দিছিল। তাৰপিছতে আমাৰ গাঁৱৰ যে 6জন এইটোতো আহিছে ঘৰত আৰু এজন অহা নাই, এই শৌকত আলী নাম তাৰ। পিছত 12 তাৰিখ, আজি কেই তাৰিখ? 14 তাৰিখ। আজি 12টা মানত মই খবৰ পালোঁ কি ইয়াৰ ডেড বডিটো এই বৰগোপা গাঁৱৰ অলপ উত্তৰৰ ফালে এই সংকোচ নদীৰ মাজত চৰত মানে ডেড বডিটো আছে বুলি আমি খবৰ পালোঁ বা এতিয়া তাক উদ্ধাৰ কৰাৰ ব্যৱস্থাও আমি কৰি আছোঁ। তাৰমানে 12 তাৰিখ পৰা সন্ধানী আছিল, আজি মৃত্যুটো উদ্ধাৰ হৈছে নেকি? হয় হয় হয়। এতিয়া কি মৃত্যুৰ কাৰণটো মানে সংকোচ নদীত এতিয়া আমি একোই গম পোৱা নাই। এই সিহঁতে 6জন আছিল আৰু মানে তাক অলপ মানে আমি সুধি ল'ম। মানে সিহঁতৰ কোৱাৰ হিচাপত মই সংকোচ নদীতে মানে পাহৰিতে মানে তাই পানী খাই মৰিছে বুলি ধাৰণা আমি পাইছোঁ। মৰাৰ পিছত কি সন্ধানী হোৱাৰ পিছত সিহঁতে এৰি গৈছে নেকি? এৰি গৈছে মানে কি সিহঁতেতো মানে ভয়তে সিহঁতে ঘৰত গুচি গৈছে। এতিয়া পিছত এজনে মানে কিবা আহোঁতে মানে সেই দেখা পাইছে লগৰীয়াবিলাকে, সেই গৈ ঘৰত খবৰ দিছে। সন্ধানী হোৱা খবৰটো খবৰ দি দিছে। হয় হয়। আজি মৃত্যু উদ্ধাৰ হৈছে। অঁ, আৰু কি আহিছে? আৰক্ষী আহিছে। আচ্ছা, কওকচোন ঘটনাটো কি হৈছে? ঘটনাটো হ'ল 1 নং জাৰাগুৰি PGRৰ মহম্মদ শৌকত আলী শেখ, পিতা সফৰ আলী শেখ। তেওঁ গৰীব মানুহ, মানে পেটৰ তাৰণাত তেওঁ খৰি কাটিবলৈ 7 নম্বৰ মানে সংকোচ নদী 7 নম্বৰত গৈছিল। নদীত গৈছিল না জংঘলত গৈছিল? জংঘলতে গৈছিল, মানে নদীৰ চৰত কাঠ আনিবলৈ গৈছিল আৰু কি চৰত মানে বন্যা হ'লে কিবা কিবি কাঠ পোৱা যায় নদীত, এই কাঠ আনিবলৈ গৈছিল। তাতে গৈ মানে কোনোবাই আৰু কি বা কিবা ভয়তে বা কিবাতে বা মই নাজানো আৰু কি মানে নদীত ঝাঁপ দিছিল। এই নদী পাৰ হওঁতে মানে ল'ৰাজন মানে নদীত পৰি মানে ঢুকাল, মৰি গ'ল আৰু কি, মৃত্যু হৈছে। আজি এই লাছটো আমি পালোঁ অনুমান 12 বজাত। ক'ত পালে? বৰগোপা, এই বৰগোপা গাঁও হয় সংকোচ নদী।